গৈছোঁ আৰু মই এতিয়া আপোনাৰ এটা লৈ খাব কাৰণে চাহ খাব কাৰণে কিবা এটা লৈ সেই ছাগলী এইটো আমাৰ গাঁৱৰে ৰাস্তা হয় ঘৰৰ পৰা অলপমান দোকান এখন আছে এখনো বলখন আছে ৰুমা বুলি দেখাই নেকি ৰুমা বুলি এখন আছে তাৰ পৰা আমি এতিয়া বিস্কুট ল'ম মানে আজি বন খাম বন আৰু এই ৰাস্তাটো মানে আপোনাৰ ভাল কৰি আছে মানে ভাল আগৰ পৰাও আছিল কিন্তু আপোনাৰ এতিয়া আপোনাৰ ৰাস্তাটো কি কৰিব বহল কৰিলে আপোনাৰ নতুনকৈ শিল বালি নতুনকৈ আপোনাৰ বনাব শিল বালি পেলাইছে বনাব এইখন ৰুমা নহয় চৰি ৰঘুশ্ৰী হোটেল ৰঘুশ্ৰী হোটেলৰ পৰা এতিয়া বন ওলাম বন তো এই অলপ এই চাইডে আপোনাৰ ৰাইট চাইডে মোৰ এটা মন্দিৰ আছে মই গোপালধাম মন্দিৰ বুলি কওঁ এই গোপালধাম মন্দিৰটো মই এদিন দেখুৱাব চেষ্টা কৰিম আপোনালোকক আজি মই নগ'লোঁ সেইফালে কাৰণ আমুতি কিছুমান নিয়ম নীতি আছে ন চোৱা থাকে তেনেকুৱা ধৰণৰ কিবা তো এতিয়া যাব নোৱাৰে তো ইয়া বন আৰু এই গেটখন দেখিছেনে বাঁহৰ গেট দিয়ক আৰু কি এতিয়া ঘৰ চুৰিয়াৰ বাঁহৰ গেটখনকে কৰিব লাগিব আৰু বন এইটোৱে আমাৰ ঘৰ আৰু সৰু প্ৰজাই কৈ না আৰু এই নাজানো দিয়ক তো ভাল লাগিলে এটা লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে এয়া মাদাৰ বন আনিছোঁ মা এয়া আমাৰ আজি আমুতি বুলি চাফা কৰি আছে এই চাওক এই যাবা এই চাওক মাদাৰ আমুতি বুলি চাফা কৰি আছে আৰু চাওঁ ঘৰটো অৱস্থা বেয়া হৈছে চাফা কৰি আছে পুৱা দিলোঁ আৰু এটা যাওঁ এই বন্দি চাই মাই দাদা নাই এয়া চাওঁ এয়া ভিডিঅ' কলিঙত ব্যস্ত হোৱাৰ লগত ভিডিঅ' কলিঙত ব্যস্ত হোৱাৰ লগত আমাৰ প্ৰকাণ্ড দাদাই মানে প্ৰকাণ্ড দাদাৰ এটা কথা আছে তাৰমানে মই আপোনালোকক কৈ দিওঁ প্ৰকাণ্ড দাদাৰ এটা কথা আছে প্ৰকাণ্ড দাদা মানে হ'ল মস্ত ধুমা দাদাই মানে হ'ল বিগ দাদা মানে হ'ল ডাঙৰ দাদা তাৰমানে প্ৰকাণ্ড দাদা এটা কথা ক'ব গ'লে সেইটোৱে হয় যি কি নহওক এয়া ব্যস্ত দেখা পাৰি নেটখন দিয়ক আৰু এই বেয়া কথা ন এয়া চাওঁ আমাৰ দাদাই আপোনাৰ ডিউটি যাবৰ কাৰণে ৰেডি হৈছে এই ইলেক্ট্ৰিচিয়ান বাজাৰত কাম কৰে ইলেক্ট্ৰিচিয়ান হিচাপে মেইনটেনেঞ্চৰ ৰেডি হৈ আছে এতিয়া যাবলৈ তাৰ হাঁহি নাছে কিয় এয়া আমাৰ বৰদেউতাৰ ঠাইত আপোনাৰ দাদাৰ ছোৱালী ডাঙৰ ছোৱালীটো আৰু সেইটো আমাৰ টিকলা এইটোৱে মেইন আৰু আমাৰ টিকলা মানে তো এই ভাৰতীয় বাইদেউজনীয়ে কৈছে তৰকাৰী চব্জি আহিছে বোলে চব্জি মাতিছে তো আমাৰ দেউতাই চব্জি আনিব গৈছে কিবা ৰাখে নাজানো ব'লক আমি চব্জি কিনিব যাওঁ চব্জি এই চাওক বাইদেউ কি মিচিকা আহি মাৰিছে লাজ কৰিছে আৰু ভিতৰত সোমাই গ'ল বাইদেউ এইখিনি বাঁহৰ দৰ্জা আৰু উপায় নাই আৰু দুখীয়া ঘৰৰ ল'ৰা এয়া আমাৰ গাঁৱৰে দাদা হয় আমাৰ কাষৰ দাদা হয় এজন তো জিকা দেখুৱাইছে তো কিবা ৰাখে এতিয়া তো আমাৰ গাঁৱৰে দাদা হয় যিহেতু আপুনি পইচা চইচাৰ কথা আহি নপৰে পইচা দিয়ে নিদিয়ে আহি নপৰে যেতিয়া দিয়ে তেতিয়া ইচ্ছা আৰু তেনেকুৱা ধৰণৰ যিহেতু আমাৰ দেও ন তেনেকুৱা সেনেকুৱা ধৰণৰ তো পইচা এতিয়া নল'লে পিছত দিব বুলি ক'লে তো পিছত ল'ব বুলি কৈ গুচি গ'ল বেছ দাদা আমাৰ আপুনি লৈ থাকক না কিমান খাব খাই থাকক কিন্তু পইচা নালাগে খাই থাকক দি থাকিব আপোনাক তো যাই আছোঁ এই আৰু সোমাই গ'ল তাৰমানে লাজ কৰিছে আৰু কি কৰিব আৰু এয়া আমাৰ ডন নম্বৰ 1 চৰি বেয়া নাপাব ডন নম্বৰ 1 বুলি কোৱা কাৰণে এইজন হ'ল আমাৰ বাইদেউৰ হাজবেণ্ড কি হ'ল যাব লাগে কথা কয় নাযাওঁ মই
ডিউটি যাব ৰেডি হৈছে এতিয়া যাব অলপ পিছত ভাত পানী কিবা অলপ মুখত দি পেলাই এই পৰ্দাৰ ফাঁকত মা তো বন্ধুসকল ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব এটা কৰি দিব লাইক এটা কৰি দিব আৰু কমেণ্ট এটা কৰি দিব অকণমান কৰি দিব আৰু ছাবস্ক্ৰাইবটো কৰি দিব তেতিয়া আপোনাৰ মোৰ উৎসাহ পাম দিয়কচোন যি কি নহওক আজিখিনি এইখিনিতে এৰিলোঁ বাই বাই